মই বাৰ্বি বৰুৱা মোৰ অন্য এটা ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। মই আজি এটা ৰেচিপি লৈ আহি আছোঁ, আলু আৰু পাপৰৰ তৰকাৰী। কেনেকৈনো বনাওঁ তাকে আহকচোন, ভিডিঅ'টো শেষলৈকে চাই থাকিব। লৈছোঁ মই দুটা বিলাহী কাটি লৈছোঁ, পিঁয়াজ দুটা কাটি লৈছোঁ, জলকীয়া কেইটা ফালি লৈছোঁ আৰু এইফালে আদা নহৰু পেষ্ট আৰু এয়া আলু বইল কৰি লৈছোঁ। এতিয়া মই ইয়াত কেৰাহীখন গেছটো জ্বলাই কেৰাহীটো পাতি ল'ম। প্ৰথমে মই ছাইডৰ বস্তুবোৰ ইগন'ৰ কৰিব দেই, ঢেৰ কিবা কিবি হৈ আছে, এইবিলাক একদম জংক পংক হৈ আছে আৰু সেইবিলাক ইগন'ৰ কৰিব। এতিয়া কেৰাহীখন গৰম হ'লে মই ইয়াত তেল দি পেলাই ফাৰ্ষ্টে মই পাপৰখিনি ভাজি ল'ম। এয়া পাপৰ মই বেছি লোৱা নাই, পাপৰ মই 3খন লৈছোঁ। এয়া মই এনেকৈ ভাঙি ভাজি ল'ম। পাপৰকেইডোখৰ ফাৰ্ষ্টে ফ্ৰাই কৰি ল'ম। এয়া কেৰাহীখন গৰম হ'ল, এতিয়া মই ইয়াত মিঠাতেল দি দিছোঁ। মিঠাতেলটো অলপ বেছি হৈছে, গতিকে অকণ ফুল ল'ব লাগিব। গেছটো গৰম হ'ল, এতিয়া মই ইয়াত পাপৰখিনি ভাজি ল'ম। এয়া মোৰ পাপৰখিনি ভাজি হৈ গ'ল। এতিয়া এইখিনি তেলতে মই কেঁচা জলকীয়া কেইটা দি লৈছোঁ। গেছটো ল' কৰি থৈছোঁ, যিহেতু পাপৰ ভাজিটো একদম পূৰা গৰম হৈ গৈছে। কাটি থোৱা পিঁয়াজখিনি দি দিছোঁ। এয়া পিঁয়াজখিনি ভজা হৈ গৈছে, অলপ ব্ৰাউন কালাৰ হৈছে। এতিয়া মই ইয়াত আদা নহৰু পেষ্টখিনি দি দিছোঁ। ডাঙৰ চামুচে এচামুচ হ'ব আদা নহৰু পেষ্ট। এতিয়া মই ইয়াত কাটি থোৱা বিলাহী দুটা দি দিছোঁ। এনেকৈ ভালদৰে ভাজি থাকিম বিলাহীখিনি নগলালৈকে। এয়া এইখিনি প্ৰায় অলপ ভাজা হৈছে। এতিয়া মই ইয়াত মছলাখিনি দি দিম। জিৰা পাউডাৰ দিছোঁ, হালধি 1 চামুচ দিছোঁ, ধনিয়া পাউডাৰ আৰু লাল মিৰ্চ অকণমান দিছোঁ। ভাজি ল'ম। সোৱাদ অনুসৰি নিমখ দিছোঁ। গেছটো এতিয়া মই অলপ ল' কৰি দিম, হাই কৰি থোৱা আছিলে যিহেতু এতিয়া ল' কৰি দিম। অলপ লাগি ধৰিছে। এয়া সিজাই থোৱা আলুখিনি মই পিটিকি কৰি লৈছোঁ, পিটিকা বনাই লৈছোঁ। পূৰা পিটিকা কৰি লৈছোঁ আৰু আলুটো যেতিয়া মছলাবিলাক সোমাই যাব তেতিয়া বেছি ভাল লাগিব। এয়া মছলাখিনি অলপ লাগি ধৰিছে। এতিয়া মই ইয়াত অলপ গৰম পানী দি দিম। এতিয়া গেছটো হাই কৰি দিম। এইখিনি এতিয়া অলপ উতলিছে। ইয়াত মই এতিয়া সিজাই থোৱা আলুখিনি দি দিম, পিটিকি থোৱা। এইখিনি গেছটো অলপ ল' কৰি অকণমান ভাজি ল'ম ভালকৈ, তেতিয়া আলুখিনি মছলাখিনি ভালদৰে সোমাই যাব। এয়া আলুখিনি ভজা হৈ গৈছে। এতিয়া মই ইয়াত গৰম পানী দি দিম।
গৰম পানী দি গেছটো হাই কৰি এইটো মই উতলিবলৈ দিম এতিয়া ঢাকোন দি উতলিবলৈ দিম এয়া এইখিনি উতলি আহিলে আলু আৰু বিলাহী মছলাৰ পেষ্টখিনি পুৰা উতলি আহিলে এতিয়া মই ইয়াত ভাজি থোৱা পাপৰখিনি দি দিম এনেকৈ ভাঙি মই পাপৰখিনি দি দিছোঁ হৈ যাব আৰু এতিয়া ইয়াত এতিয়া অকণমান সময় মই ঢাকোন দি থৈ দিম তাৰপিছত হৈ যাব তৰকাৰীখিনি ভিডিঅ'টো চাই যদি ভাল লাগিলে তেন্তে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব বাই বাই